এইফালে দাদা ধৰিলে দাদা আপোনাৰ ঘৰ ধেমাজি হাবুঙৰ পৰা আহিছে আৰু এইফালে চাওক ফাৰ্ষ্টটোতকৈ ছেকেণ্ড হ'ব আৰু পুৰা চাওক পুৰা জঁপিয়াই দিছে তো বেগ আকৌ হৈছে আপোনাৰ ঘৰ লখিমপুৰ ধেমাজি কম্পিটিশ্যন হৈ আছে লখিমপুৰ ধেমাজি ফুল কম্পিটিশ্যন দাদা সঁচাকৈ শেষতো গ'ল দিছে বুলি ক'ব লাগিব এতিয়াও সময় আছে সময় আধা ঘণ্টা আছে দাদা আপোনালোকে ভিডিঅ'ৰ থাম্বনেইল চাই আপোনালোকে গম পাইছে ধুনীয়া এটা অনুষ্ঠানত আহিছোঁ অসমৰ জনপ্ৰিয় গায়ক যাৰ জাতীয়তাবোধ বহুত বেছি আছে তেখেতে মাছ ধৰা কম্পিটিশ্যন এটা পাতিছে আৰু 10 বিঘা মাটিত মানে 10 বিঘা মাটি এটা পুখুৰীত মাছ ধৰা কম্পিটিশ্যন পাতিছে ৰুল ৰেগুলেশ্যন বিশেষ একো নাই যিয়ে ডাঙৰ বেছি ওজনৰ মাছ ধৰিব পাৰে সিয়ে মেইন প্ৰাইজটো পাব মানে নম্বৰ 1 প্ৰাইজটো পাব আৰু প্ৰাইজ কি আছে সেইখিনি আপোনালোকক দেখাম তাৰ আগত আপোনালোকক ভিডিঅ'লৈ সকলোকে স্বাগতম কৰোঁ নমস্কাৰ মোৰ বিশ্বাস আৰু বহুত বেছি মানুহ আছে গাইজ ইকো টুৰিজম ফিচিং কম্পিটিশ্যন চাওক আল্টিমেট মানুহ পুৰা নেক্সট লেভেল মানুহ যিটো আশা লৈ আহিছিল ন তাতকৈ বহুত বেছি মানুহ ইয়াত চাওক এইফালে চাওক একদম পুৰা এতিয়া 80% গোটেই মানে ফিচিং হৈ গ'ল আৰু চাওক এইখিনি একদম মজাকৈ মাছ ধৰিছে আৰু নম্বৰ 1ত আছে 2 কেজি 345 আৰু এইফালে আছে 2 কেজি 328 চাওক না একদম মানে ইমান ইজি নহয় মাছ ধৰাটো আৰু সঁচাকৈ ভাল লাগিছে আমাৰ গাঁৱলীয়া পৰিৱেশত যিটো সেইটো একদম মাছ ধৰাৰ জৰিয়তে প্ৰকাশ পাইছে সেইটো বহুত বেছি ভাল লাগিছে ভালে লাগিছে আমি প্ৰথমবাৰ কাৰণে পাতিছোঁ জনা নাছিলোঁ অভিজ্ঞ নহয় আমি তথাপিতো আজি দেখি পিনে খুব ভাল লাগিছে আৰু এই অনুষ্ঠানটো আজি প্ৰথম দেখিছোঁ আৰু বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে নাগালেণ্ড মণিপুৰ কলিকতা কাৰ্বি আংলং গুৱাহাটী এনেকৈ বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে গতিকে আমাৰ একটো জনসমুদ্ৰত পৰিণত হৈছে খুব ভাল লাগিছে তেওঁলোকক লগ পাই সঁচাকৈ যিটো দেখিছোঁ তাতকৈ বহুত বেছি পৰিৱেশ বেলেগ হয় গোটেই 10 বিঘা পুখুৰীটো চাৰিওফালে কেৱল মানুহ দেখিছেনে একদম কেৱল ৱেট ধৰা মাছ কেইবিঘা 10 বিঘা মোৰ মাটিয়ে নাই 10 বিঘা 10 বিঘা মাটিয়ে নাই কিমান ডাঙৰ পুখুৰী বিপিন দা আছে ভেটিটোত বহি আছো ভেটিটোত যেন বহি আছে আৰু আকৌ এফালে ধৰিলে ডাঙৰ নেকি আপোনালোকৰ প্ৰাইচটো দেখাব লাগিব আৰু ফাৰ্ষ্ট প্ৰাইচ আছে এইফালে লিজেণ্ডাৰী এল্টো 800 আৰু এইফালে চাওক ছেকেণ্ড প্ৰাইচ আছে গ্লেমাৰ আৰু এইফালে গ্লেমাৰ ছেকেণ্ড আছে আৰু এইফালে আছে এল্টো ফাৰ্ষ্ট এইটো মেইন কথা গ'ল য'তে গ'লেও ছেফটিটো মেইন য'ত যায় তাতে আমাক ছেফটিটো লাগিব সেইটো গাড়ীতে যাওক বাইকতে যাওক কিন্তু আমাক সুৰক্ষা দিবৰ কাৰণে এটাই বস্তু আছে সেইটো হৈ গ'ল ডিফেন্স ছিষ্টেম আছাম পুলিচ আৰু মেইন কথা হৈ গ'ল কি গোটেইকেইটা মোৰ লগৰ এইজনক বা আজি লগ পাইছোঁ বা তোমাৰ নামটো মোৰ নাম ৰাতুল দাস তোমাৰ ঘৰ নগাঁও আৰু এইফালে ৰূপজ্যোতি ইয়াকনো কি ক'ম আমি মেইন কথা ক'লে আমি একদম নিজৰ লগৰে হয় আৰু আমাৰ ঘৰ আছে আগত আমি বহুত বেছি প্ৰেক্টিছ কৰিছিলোঁ আৰু এইফালে আছে গোবিন্দ আৰু যিখিনি আমাৰ গাঁৱৰ পৰা চাই যায় সেইখিনিতো ভাল পাব যে আমি আজি ছাডেনলি লগ পাইছোঁ ময়ো গম পোৱা নাছিলোঁ যে ইহঁতি ইয়াত আছে বুলি বাকী অলপ এক্সপিৰিয়েঞ্চ ফালৰ পৰা কিনো ক'ম তাকে মানুহবিলাক দেখিও ভাল লাগিছে মাছ পাইছে ধুনীয়া মাছ পাইছে ডাঙৰ মাছ পাইছে মানে অতীতত অলপ মনত পৰিছে নাই আগতে আমি বৰশী লগাই মাছ ধৰিছোঁ আজিতো ডাইৰেক্ট দেখিম আজি অলপ বেলেগ আৰু বৰশী বোৱাত ঠাইটো যে ইমান মানুহ হয় এইটো আজিহে গম পাইছোঁ আজি ফাৰ্ষ্ট টাইম দেখিছোঁ বাকী ইহঁতে ধুনীয়াকৈ ডিউটি কৰি আছে আমাক সুৰক্ষা দি আছে বাকী ইহঁতক আজি এইটোৰ ওপৰত দেখি বহুত বেছি ভাল লাগিলে বিশেষকৈ নিজৰ লগৰ হয় এইটো বহুত বেছি মজা কি পুৰা ডাঙৰ এটা ধৰিলে বোলে দেই পুৰা ডাঙৰ হৈছে চবচে হাইছে এজনী আৰু মই ওপৰত উঠি লৈছোঁ মানে 5 কেজিলে 100 গ্ৰাম কম আৰু হাইচ যিটো ৱেট ন সেইটো চাবৰ কাৰণে মানুহ চাওক না পুৰা মানুহ একদম চবচে ডাঙৰটো চাওক এইফালে বিপিন একবাৰ আহি বাইক আহি গ'ল ফুল এটা মাৰি দিয়ক এইফালে দাদা ধৰিলে দাদা আপোনাৰ ঘৰ ধেমাজি হাবুঙৰ পৰা আহিছে আৰু এইফালে চাওক ফাৰ্ষ্টটোতকৈ ছেকেণ্ড হ'ব আৰু পুৰা চাওক পুৰা জঁপিয়াই দিছে ধেমাজি হাবুং ফাৰ্ষ্ট বা ছেকেণ্ড মাছ হেৰা বাইছা কুকুৰে লৈ যাওঁ চাব তো বেগ আকৌ হৈছে আপোনাৰ ঘৰ লখিমপুৰ ধেমাজি কম্পিটিশ্যন হৈ আছে লখিমপুৰ ধেমাজি ফুল কম্পিটিশ্যন বেগ ধৰিছে আহি এফালে বলক লখিমপুৰ অলপ অনুভৱ কৰি দিয়ক
বৰ বঢ়িয়া লাগিছে। আৰু লখিমপুৰ টপ 1ত আছে আৰু দাদা সঁচাকৈ শেষতো গ'ল দিছে বুলি ক'ব লাগিব। এতিয়াও সময় আছে, সময় আধা ঘণ্টা আছে। আপোনাৰ নামটো কি আছিলে? মোৰ প্ৰীতম দত্ত। প্ৰীতম দত্ত। আৰু এখেতেই প্ৰথম হ'ব, আধা ঘণ্টা আছে, নোৱাৰে, এখেতে প্ৰথম। ইয়াতে খেল শেষ, পুৰা দুটা ক্লিয়াৰ। বাকী এতিয়া প্ৰাইজ দিব, কোনে কেনেকৈ প্ৰাইজ পায় সেইটো মেইন। টেলেণ্টটো মেইন হয় দাদা, টেলেণ্টটো মেইন হয়। আৰু টেলেণ্টৰ যোগে দাদা এইফালে 1 প্ৰাইজ পাই গ'ল। এল্টো দাদা ইজ খুচি মে কিবা এটা পাৰ্টি চাৰ্টি দি যাব লাগে পাৰ্টি। বাকী আপোনালোকে দেখিলে গোটেইখিনি ফাৰ্ষ্ট ছেকেণ্ড কোনে পেলাই। আৰু ফিচিঙৰ কাৰণে বহুত বেছি দূৰৰ পৰা মানুহ আহিছে। চ' আজিকালি এনেকৈ ভিডিঅ'টো বনাবলৈ ট্ৰাই কৰিছোঁ। গাইছ ইয়াতে ভিডিঅ'টো শেষ কৰোঁ। গাঁৱলীয়া পৰিৱেশত অকল বৰশী বাই বুলি ভাবিছিলোঁ, এনেকৈ প্ৰফেচনেলকৈ যে বৰশী বাই বুলি আজি প্ৰথম গম পালোঁ। কম্পিটিশ্যন হয় বুলি আজি প্ৰথম গম পালোঁ। আৰু ইমানখিনি মানুহৰ সমাগম ন, এটা মানে বেলেগ লেভেলত মানে এটা ফিল এটা পালোঁ।